কিছুমানৰ কাৰণে এই ৰিজাৰ্ভ বেংক বা RBI যিটো ঘোষণা কৰিছে আৰু এই ঘোষণাটোৰ কাৰণে কিছুমানৰ চকুৰ পানী ওলাবলৈ ধৰিছে। হে গাইছ আসসালামু আলাইকুম বন্ধুসকল, কেছো আপোনালোক? আশা করি আপোনালোক সকলোৱে ভালে আছে। চাওক আজি আপোনালোকৰ লগত আজি আৰু এটা বস্তু ডিছকাশ্যন কৰিব আহিলো। তো বন্ধুসকল বলক আমি ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা আৰম্ভ কৰি চাওক। আজি আমাৰ RBI মানে ভাৰত চৰকাৰৰ RBI যিটো বেংক আছে, ভাৰত চৰকাৰৰ RBI যিটো বেংক আছে আৰু সেই বেংকৰ পৰা প্ৰতিটো এটা অলৰেডি নোটিছ আহি গৈছে। কি নোটিছ আহি গৈছে আপোনালোকে হয়তো গমেই পায় যে কি নোটিছ আহি গৈছে। চাওক আজি আমাৰ ভাৰত চৰকাৰৰ RBI যিটো ৰিজাৰ্ভ বেংক আছে, RBI যিটো ৰিজাৰ্ভ বেংক আছে আৰু এই ৰিজাৰ্ভ বেংকৰ পৰা এটা অলৰেডি নোটিছ আহি পৰিছে। যে কি নোটিছ আহি পৰিছে যে আমাৰ ভাৰতবৰ্ষৰ যিখন পইচা আছে বা যিখন টকা আছে, কি আছে বন্ধুসকল, যে আমাৰ ভাৰতবৰ্ষৰ যিখন পইচা বা যিখন টকা আছে আৰু এই টকাখনক পৰিৱৰ্তন বা সলনি কৰিব লাগে। কি সলনি কৰিব লাগে? যে আমাৰ ভাৰতবৰ্ষৰ যে প্ৰতি বছৰে পইচা যেতিয়া RBI বা এই RBI গভৰ্ণৰে বনায়, ৰিজাৰ্ভ বেংকে বনায়, তেতিয়া সিহঁতে অলৰেডি হিচাপ নিকাচ কৰিয়ে বনায় আৰু তেতিয়া সিহঁতে হিচাপ নিকাচ কৰা আকৌ যেতিয়া নেক্সট বছৰ আহে আৰু তেতিয়া আকৌ হিচাপ কৰে আৰু তেতিয়া দেখা পোৱা যায় যে আমাৰ ভাৰতবৰ্ষৰ বহুত টকা মূল্য নোহোৱা হৈছে। কি নোহোৱা হৈছে? নষ্ট হৈ গৈছে, ছিঙি গৈছে, ফাটি গৈছে, কেৱল নদীত ভাসি গৈছে, কি হৈ গৈছে, নচলে, ছিঙি গৈছে। এইবিলাক আমাৰ ভাৰতবৰ্ষৰ যিহেতু কাগজৰ মুদ্ৰা হয়, সেইকাৰণে আমাৰ ভাৰতবৰ্ষৰ বহুত পইচাখিনি নষ্ট হৈ যায়। সেইকাৰণে আমাৰ ভাৰতবৰ্ষৰ ৰিজাৰ্ভ বেংকে এটা ভাল সিদ্ধান্ত লৈছে। আমি RBIক বা ৰিজাৰ্ভ বেংকক ধন্যবাদ জ্ঞাপন কৰিছো। কিয়নো যে আমাৰ ভাৰতবৰ্ষৰ এতিয়া এটা ভাল সিদ্ধান্ত লৈ আছে। ভাল সিদ্ধান্তৰ মাজত এইটো ভাল সিদ্ধান্ত হৈ আছে যে আমাৰ কাৰণেতো ভাল সিদ্ধান্ত, কিন্তু কিছুমানৰ কাৰণে কান্দাৰ পৰিণতি হৈ গৈছে, কিছুমানৰ কাৰণে চকুৰ পানী হৈ গৈছে। কিয় নাজানে? এই ৰিজাৰ্ভ বেংক বা RBI যিটো ঘোষণা কৰিছে আৰু এই ঘোষণাটোৰ কাৰণে কিছুমানৰ চকুৰ পানী ওলাবলৈ ধৰিছে। পানী কি ওলাইছে আপোনালোকে হয়তো জানে, যিবিলাকৰ কালা ধন আছে আৰু সেইবিলাকৰ কালা ধনখন লুকাই ৰাখিছে আৰু সেইবিলাকৰ কালা ধনখন কি কৰিব আপোনালোকে জানেনে? সেইকাৰণেই বহুত মানুহৰ চকুত পানী ওলাইছে। কিন্তু আচলতে এইটো কথা নহয়, যিবিলাকৰ কালা ধন আছে আৰু সেইবিলাকে বুজি পাব যে চকুৰ পানী ওলাইছে নহয় কি ওলাইছে। কিন্তু এইটো আমাৰ চৰকাৰে এটা ভাল সিদ্ধান্ত লৈছে বা আমাৰ RBI গভৰ্ণৰে এটা ভাল সিদ্ধান্ত লৈছে। কিয়নো আমাৰ দেশত বহুত পইচা যেতিয়া নেক্সট বছৰ বনাই থাকে আৰু যেতিয়া হিচাপ নিকাচ কৰি থাকে, আমাৰ বহুত পইচা নষ্ট হৈ যায়। আৰু নষ্ট হৈ যায় মানে পানীত পৰিলে ভিজি যায় আৰু সেইটো আৰু অচল হৈ যায় আৰু ছিঙি যায়, ফাটি যায়। ল'ৰা ছোৱালীৰ হাতত পইচা থাকিলে ছিঙি পেলাই, ফাটি পেলাই। আৰু যিটো এতিয়া এই কাগজৰ পৰিৱৰ্তে যিটো এটা নোট দি আছে, প্লাষ্টিকের নোট, আৰু এই নোটখন ছিঙিব নোৱাৰে আপোনাৰ ছিঙিব নোৱাৰে। যেনেকা কৰক পইচাটো এনেকে মুচৰাই আপোনালোকে প্লাই দি থলেও আকৌ সেইটো লৈ মেলি চাব আপোনালোকে পইচা ৰৈ গৈছে, মানে টকাই ৰৈ গৈছে। সেইকাৰণে আমাৰ ভাৰতবৰ্ষত যদি এইটো প্লাষ্টিকৰ নোট আহে তেনেহ'লে বহুত এটা ভাল হ'ব। সেইকাৰণে মই RBI বা ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰক মই ধন্যবাদ জনাইছো যে আমাৰ ভাৰতবৰ্ষত অতি সোনকালে এই নোটখন আহিব লাগে। তো বন্ধুসকল আপোনালোকৰ মতামত কমেণ্টত কৈ দিব। তো বন্ধুসকল এইখিনি আছিল ভিডিঅ'টো। টাটা বাই বাই।